हेलो नमस्कार वेलकम बैक टू माय यूट्यूब चैनल जोआस ब्लॉग। तो दोस्तों आज भिडिओखन হ'বলৈ গৈ আছে মাকুমৰ পৰা টিলিঙা মন্দিৰ। তো টিলিঙা মন্দিৰ আমি যাম, আজি সেৱা কৰিম, চবে যাম, মই মানুহজনী আৰু ল'ৰা বেটা আৰু দেউতা যাব, চবে যাম টিলিঙা মন্দিৰ। আপোনালোকে জানে যে কিমান জাগ্ৰত মন্দিৰখন, তো তাত গৈ কিনে এবাৰ হ'লেও এগছি চাকি জ্বলাই কিনে সেৱা কৰিলে মানে মনৰ আশাটো অলপ হ'লেও ভাল পূৰ হয়। তো সেইকাৰণে আজি আমি ওলাইছোঁ, তো আপোনালোককো দেখাম। তাত আজি বহুত ভিৰ হৈ আছে যিহেতু বলবম চলি আছে। তো যি কি নহওক, তো ব্লগ ইয়াৰ পৰা ভিডিঅ'খন ষ্টাৰ্ট কৰোঁ। ফাইনেলি এইফালে ৰেডি ওলাইছোঁহি, তো এতিয়া ঘৰৰ পৰা ষ্টাৰ্ট। A few moments later. তো ইয়াত দেখাবলৈ চেষ্টা কৰিম আপোনালোকে, একদম মানে চাহ বাগানৰ মাজে মাজে আমি গৈ আছোঁ। ইচ কি মজা পৰিৱেশ, ৱাও কি পচন্দ লাগিছে। চাই লওক দোস্ত, আপোনালোকেও চাই লওক, ইমান মানে কি ক'ম আৰু, ইমান ভাল লাগিছে নহয়, ইমান ধুনীয়া লাগিছে। চাহ বাগানবোৰ সমানকৈ আছে, সৰু ডাঙৰ নাই, গোটেই সমান হৈ আছে। তো আমি মাজে মাজে গৈ আছোঁ টিলিঙা মন্দিৰ তিনিচুকীয়া টিলিঙা মন্দিৰ বৰডুবি। তো গানখন শুনিছিলে, তো কৈ আছোঁ, তো চাওক না চাহ বাগান, কি ক'ম আৰু। আপোনালোকেও আহিলে ইয়াত চাহ বাগানত মানে আহিবই আৰু। এতিয়া চাহ বাগানৰ পৰা ওলাম আৰু এতিয়া ডাইৰেক্ট নেশ্যনেল হাইৱে পামগৈ। A few moments later. তো নেশ্যনেল হাইৱে আহি পালোহি। এতিয়া নেশ্যনেল হাইৱেৰ পৰা আপোনালোকক ডাইৰেক্ট টিলিঙা মন্দিৰৰ ওপৰত লগ পাম। তো আমি একেবাৰে আপাৰ আছামত আছোঁ। আপাৰ আছামত আপাৰ মানে ক'ব গ'লে একেবাৰে আপাৰতে। ইয়াৰ পৰা আৰু বেছি দূৰ হ'লে আমি পাম অৰুণাচল বৰ্ডাৰ। তো অৰুণাচলৰ বৰ্ডাৰ পৰা এইফালে চাইনা। তো আমি আছোঁ একদম আপাৰ আছামত। তো ফাইনেলি বস্তু টিলিঙা মন্দিৰ আহি গ'লোঁ। তো ইয়াৰ পৰা কিবা এটা ল'ব লাগিব, আপোনালোকক দেখাম মানে জাগ্ৰত টিলিঙা মন্দিৰ। তো ইয়াৰ পৰা টিলিঙা মন্দিৰৰ ভিডিঅ' বনাব পৰা নাই, আজি আপোনালোকক দেখাই আছোঁ। তো বলক এতিয়া কিবা এটা লওঁ। নাৰিকল ল'লোঁ, টিলিঙা ল'লোঁ, যাওঁ। তো দোস্ত কিছুমানে পানী ঢালি আহিছে আৰু কিছুমানে গৈ আছে ঢালিবলৈ। তো আমাৰ অহাটো অলপ লেট হ'ল, তো আমি যাওঁ, তাত কিমান ভিৰ সেইটো চাওঁ। তো লাহেকৈ আমি মন্দিৰৰ ভিৰৰ পৰিৱেশ, কিমান ভিৰ আজি যিহেতু শাওণ মাহ আৰু লগতে সোমবাৰ, তো সেইকাৰণে বহুত ভিৰ হৈ আছে আজি, পূৰা ভিৰ। তো দোস্ত ফাইনেলি আমি আহি পালোহি টিলিঙা মন্দিৰ। তো আপোনালোকক A to Z দেখাবলৈ চেষ্টা কৰিম টিলিঙা মন্দিৰ। তো প্ৰথমৰ পৰা চুৰু কৰোঁ, এয়া চাব পৰা মই টিলিঙা, কিমান টিলিঙা, লাখ লাখ টিলিঙা ইয়াত উপস্থিত হৈ আছে, চবেই বান্ধি থৈছে। আৰু মেইন গেটখন সেয়া। তো বহুত লাইন হৈ আছে আজি যিহেতু সোমবাৰ। চাওক কিমান লাইন, বহুত লাইন হৈ আছে আজি। তো দোস্ত আজি বহুত লাইন হৈ আছে, তো আমিও এতিয়া লাইন ধৰিব লাগিব, কাৰণ ইয়াত ৰুল আছে। তো লাইন ভাঙিলে মানে নিজকে বেয়া লাগে, তো সেইকাৰণে আমিও যিমান দূৰ নহওক কিয় তো লাইনটো ধৰি লওঁ। দোস্ত ইয়াত আৰু এটা কথা, ইয়াত চাকি মেইন। তো ইয়াত আহিলে চাকি গছি জ্বলাবই লাগিব, কাৰণ ইয়াত চাকি নজ্বলোৱাকৈ গ'লে মানে আপোনাৰ মনত কামনা মনতে থাকি যাব, আশা পূৰ্ণ হ'ব। তো ইয়াত আহিলে চাকি এজকি, পাণ তামোল, ধূপ আনিবই লাগিব, আনি কিনে জ্বলাবই লাগিব। আমিও জ্বলাই ল'লোঁ। এতিয়া জ্বলাই কিনে লাইনত থিয় হ'ম, থিয় হৈ কিনে তাৰপিছত লাইনত কিমান দেৰি পিছত মানে লাইনটোত পাওঁগৈ চাওঁ। তো এয়া চাওক চবেই জ্বলাই আছে চাকি, তো আমিও লাহেকৈ জ্বলোৱা হৈ গ'লেই। তো আমি এতিয়া লাইনত যাওঁ। প্ৰথমতে আপোনালোকে লাইন চাওক, কিমান দীঘলীয়া লাইন পাতিছে, মানে দীঘলীয়া। তো আমি একদম লাষ্টত আছোঁগৈ গৈ কিনে, তো কিমান দেৰি পিছত পাওঁ চাওঁগৈ। এতিয়া ৰখি আছোঁ ভগৱান দৰ্শন কৰিবলৈ। A few moments later. তো দোস্ত মই অলপ আহিলোঁ, মানে ভিতৰত সোমাই কিনে আহিলোঁ অকলে, মানে ভিতৰৰ পৰিৱেশটো অলপ দেখুৱাবলৈ আহিলোঁ। তো এতিয়া আপোনাক ভিতৰৰ পৰিৱেশটো দেখুৱাবলৈ আহিম। তো পোনপ্ৰথমে ইয়াত চবে লাইন হৈ আছে, আৰু লগতে মানুহজনে লাইন হৈ আছে। তো মই ইয়াত অলপ ইফালে দেখাবলৈ আহিছোঁ।
তো ইয়াত চবে লাইন হৈ আছে আৰু লগতে ইয়াত চাওক নাৰিকল ইয়াত ভাঙি কিনে এডোখৰ ইয়াত প্ৰসাদ হিচাপে দিব লাগে, এডোখৰ প্ৰসাদ হিচাপে লৈ যাব লাগে। তো আমিও আনিছোঁ, আমিও ভাঙিম ইয়াত। তো ইয়াত চাওক লাখ লাখ টিলিঙা বান্ধি আছে মানুহ, মানে টিলিঙা বান্ধিবই লাগিব ইয়াত আহিলে। এইটো পৰম্পৰা, টিলিঙা নেবান্ধা মানে চাকি যেনেকৈ জ্বলাব লাগে তেনেকৈ টিলিঙাও বান্ধিব লাগে। তো ইয়াত টিলিঙাটো প্ৰথমত বান্ধিবই লাগিব। তো দোস্ত এয়া মানুহজনী লাইনত আছে। তো লাইনটো এবাৰ চাওক, চাই কিনে ভাবক যে কিমান টাইম লাগিব পাৰে ইয়াত ভিতৰত যাবলৈ কাৰণে। তো হাউচলৈকে একদম মানে মন্দিৰৰ ভিতৰৰ পৰা ষ্টাৰ্ট কৰি কিনে একেবাৰে মানে কি কওঁ ইমান ডাঙৰ লাইন। আৰু ইফালে ছাইডত গোটেই টিলিঙা গোটেই ৱাল বাউণ্ডেৰী গোটেই টিলিঙা দি ভৰ্তি দোস্ত। ইমানেই টিলিঙা মানে আছে নহয় ইয়াত, কি ক'ম আৰু লাইনটো চায়ো ভয় লাগিছে, ইফালে টিলিঙা চায়ো ভাল লাগিছে। আজি যেনেকৈ হওক দৰ্শন কৰিবলৈ আহিছোঁ, তো দৰ্শন কৰিয়ে যাম আজি। ইমান দূৰ কোকৰাঝাৰৰ পৰা আহিছোঁ তিনিচুকীয়ালৈ, ধেমালি কথা নেকি? দৰ্শন কৰিয়ে যাম আজি ভগৱান। 1 hour later. মন্দিৰৰ পৰিৱেশ বহুত ভিৰ চলি আছে। মোৰ পিছফালে চাব পৰা বহুত ভিৰ। A few moments later. সেৱা কৰিলোঁ, পূজা কৰিলোঁ। এতিয়া আমাৰ মেইন কাম হৈছে টিলিঙা বন্ধা। ইয়াত আহিলে টিলিঙা বান্ধিব লাগে, তো এতিয়া টিলিঙা বান্ধিব বেটাৰ নামত। ইয়াত নাৰিকল কাটিব লাগিব। টিলিঙা বান্ধিলে আমাৰ পূজা পূৰা সম্পূৰ্ণ হৈ যাব। এতিয়া মন আহি কিনে বহুত ভাল লাগে দোস্ত, আপোনালোকে আহিব ইয়াত। তুমি ইয়াত চুই কিনে বকি দিয়া ভালকৈ মই ভিডিঅ' কৰিম দিয়া আৰু দোস্ত আমাৰ ইয়াত টিলিঙা বন্ধা হৈ গ'ল। এতিয়া আমাৰ অলপ বাহিৰলৈ ওলাই লওঁ, তাৰপিছত কৈ আছোঁ। এইখন সন্মুখৰ গেটখন টিলিঙা মন্দিৰ আৰু সেইটো মন্দিৰ, বাকী চব টিলিঙা। তো আমি সেৱা কৰিলোঁ ধুনীয়াকৈ, বহুত ভাল লাগিলে ইয়াত আহি কিনে। দোস্ত আপোনালোকেও আহিব ইয়াত। চব কিমান ডাঙৰ লাইন ইয়াত, আপোনালোকে আহিলে ফুল বেলপাত নাৰিকল চব পাই যাব আপোনালোকে। আমি এতিয়া ওলাই আছোঁ ইয়াৰ পৰা, এতিয়া ডাইৰেক্ট দেখা পাব ৰাস্তাত। 5 minutes later. বলবম। তো এতিয়া আমি ওলালোঁ ইয়াৰ পৰা, আমি যাম মন্দিৰৰ আগফাল হৈ কিনে এইফালে ঘূৰি ঘূৰি যাম ওলাম। তো এতিয়া আছোঁ আমি এতিয়া গাড়ীত গৈ আছোঁ। ওম নমঃ শিৱায়, বলবম। তো দোস্ত দেখা হৈ আছে আৰু এতিয়া নেক্সট মানে এতিয়া মন্দিৰ পাৰ হৈ কিনে কি দেখাব পাৰোঁ, চাহ বাগিচা পাতি এইফালে ৰাস্তাটো জাম হৈ আছে আৰু লগতে পূজা চলি আছে। আৰু দুলীয়াজানৰ গেছ টেংকাৰবোৰ গেছ ল'বলৈ যায়, ডাঙৰ ডাঙৰ টেংকাৰবোৰ, সেইকাৰণে বহুত জাম। দোস্ত এইফালে আমি আহোঁতে ইমান ধুনীয়া মজা চিন পাইছোঁ নহয়, চাওক না, ইমানেই মজা চিন। দুইফালে চাহ বাগান আৰু মাজে আমি গৈ আছোঁ। কি মজা লাগিছে। আপোনালোকে আহিলে এবাৰ হ'লেও আহিব আপাৰ আছাম চাহ বাগান চাবলৈ। এতিয়া ভিডিঅ'খন বেছি দীঘলীয়া নকৰোঁ, আজিলৈ ইমানে। চাহ বাগানখন অলপ দেখাই মেলি ভিডিঅ'খন শেষ কৰিম। তো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। তো এতিয়ালৈ বাই বাই, টাটা। ভিডিঅ'খন ইয়াতে সমাপ্ত।